এতিয়া মই আপোনালোকক আজি নৰ্মেলি মানে ঘৰতে কেনেধৰণে আপোনালোকে ব্লু এঞ্জেল ড্ৰিংকছটো বনাব পাৰে তাৰে মই দেখাবলৈ বিচাৰিছোঁ। এতিয়া মই ইয়াত প্ৰথমে 15 ml কৈ মই ইয়াত লেমন চিৰাপ ঢালিছোঁ। আপোনালোকে ঘৰত গোল নেমুটো দিব পাৰি, কাজি নেমুৰ ৰসটো হ'লেও 15 ml। তাৰপিছত মই এতিয়া চুগাৰ চিৰাপ, এতিয়া মোৰ চুগাৰ চিৰাপ ঢলা হৈ গৈছে বৰ্তমান। তাৰপিছত এতিয়া মই লিচি ক্ৰাছ পায়, এইটো লিচি ক্ৰাছ আপোনালোকে অনলাইনত চাৰ্চ কৰিলে পাই যাব। এতিয়া মই লিচি ক্ৰাছ ঢালিম আৰু মই 15 ml কৈ ঢালিম। বেছিকৈ ঢালিলে মানে বেছি মিঠা হয়, সেই গতিকে মই 15 ml কৈ ঢালিছোঁ। এতিয়া ব্লু এঞ্জেলৰ লগতে আৰু এটা মই ড্ৰিংকছ বনাই থৈ আহিছোঁ হৈছে ষ্ট্ৰবেৰী ক্ৰাছটো আপোনালোকে অনলাইনত পাব, এইটো আমাজনতো পাব, আপোনালোকে গুগলত চাৰ্চ কৰিলে হৈ যাব, আহি যাব। তাৰপিছত এতিয়া মই 7 আপ ঢালিম। এতিয়া মই 7 আপ লৈছোঁ, এইটো ফাউণ্ডিং মেচিনৰ পৰা মই 7 আপটো লৈছোঁ। নৰ্মেলি আপোনালোকে বটলটো ঢালিলেও কোনো আপত্তি নাই, ঘৰতে বনাব পাৰে। এইটো 7 আপ ঢালা হৈ গৈছে এতিয়া মোৰ 7 আপ। আৰু ইয়াৰ পিছত মই এতিয়া 15% মই এতিয়া ছ'ডা মিলাম, কাৰণ 7 আপ চুগাৰ চিৰাপ ঢলা হৈ গৈছে। 7 আপ এবাৰ ছ'ডাটো মিলাই দিয়া হৈছে 15%। তাৰপিছত আইচ কিউব দিম, কাৰণ বেছিকৈ যদি মই মিঠা হৈ যাব, বেছিকৈ যদি 7 আপটো দি দিওঁ, সেই গতিকে ছ'ডা 15% দিব লাগে, নহ'লে ড্ৰিংকছটো বেছি মিঠা হৈ গ'লে আপোনালোকৰ স্বাস্থ্যৰ কাৰণে অসুবিধা হ'ব। সেই গতিকে 15% মই এতিয়া ছ'ডা দি দিছোঁ। তাৰপিছত আইচ কিউব দিয়া হৈ গ'ল। এতিয়া ভালদৰে মই মিক্সিং কৰি দিছোঁ। এতিয়া মই অলপ ভালদৰে মিক্সিং কৰিব, যাতে মানে তেতিয়া বেছি ভাল হয় আৰু ভালদৰে মিক্সিং কৰিব। তাৰপিছত এতিয়া মোৰ ষ্ট্ৰবেৰীটো বনোৱা হৈ গৈছে অলৰেডি। তাৰপিছত এতিয়া মই ব্লু কৰিকো চিৰাপ এইটো আছে, এইটো এটা ঢালিম। এইটো ব্লু কৰিকো চিৰাপ হয়, এইটো আপোনালোকে অনলাইনত পাব, গুগলত চাৰ্চ কৰিলে আহি যাব ব্লু কৰিকো চিৰাপ বুলি। তাৰপিছত মই এতিয়া ভালদৰে ইয়াক মিহলাই দিম। এইটো মোৰ প্ৰথম ভিডিঅ', সেইবাবে মই চিম্পুল বনাইছোঁ, পিছলৈ আৰু যাতে ভালকৈ বনাব পাৰোঁ তাৰবাবে চেষ্টা কৰিম। নৰ্মেলি এইটো ঘৰত বনোৱা হিচাপত বনাইছোঁ, মানে আপোনালোকে ঘৰত মানে এইটো বনাই খাব পাৰে, বা আলহী আহিলে আপোনালোকেও বনাই দিব পাৰে। মানে এইটো এয়া মোৰ হৈ গ'ল পেচিফিক ব্লু বুলি কয়, ইয়াক ব্লু এঞ্জেল বুলিও কয়। নৰ্মেলি এইটো লিচি ফ্লেভাৰ হয়। থেংক ইউ।